আটাইকে স্বাগতম জনাইছো মোৰ দ্বিতীয়টো চেনেল DNK ব্লগলৈ। আজি আমি গ্ৰীষ্ম বন্ধ উপলক্ষে মোৰ পৰিয়াল তথা মোৰ একমাত্ৰ ল'ৰাটোৰ লগত গুৱাহাটী অন্তৰ্গত সিটি চেণ্টাৰ মলত উপস্থিত হৈছোহি। গতিকে আমি এই সিটি চেণ্টাৰ মলৰ ভিতৰ চৰত সোমাই যাওঁ। এই আমাৰ পথেৰে আহি আছে মোৰ ল'ৰাটো আগুৱাই গৈ আছে। মই গৈ আছোঁ, আমি এনেদৰে আগুৱাই গৈ আছোঁ। বিভিন্ন ধৰণৰ আমাৰ সিটি চেণ্টাৰ মলত কিছুমান থলুৱা আৰু কিছুমান অন্য ৰাজ্যৰ কিছুমান ভাল ভাল সাজ পোছাক তথা বিভিন্ন ধৰণৰ কিছুমান সা সৰঞ্জামেৰে ভৰপূৰ এই সিটি চেণ্টাৰ মলটো। আহক আমি ভিতৰ চৰত সোমাই যাওঁ। ভিতৰ চৰত সোমাইছোঁ, আমি ফাৰ্ষ্ট ফ্ল'ৰ পাইছোঁ এই সিটি চেণ্টাৰ মলত। আমি ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা এই গৈ আছোঁ, আগুৱাই গৈ উঠি আছোঁ। সেই সাৱধানে যাব, পৰি যাব ভালকৈ একদম একো নাই, টেনশ্যন নকৰিবা, লাহে ভয় নকৰিবা। য়েছ, পাই গ'লা, ঠিক আছে। এতিয়া আগুৱাই যাই আছোঁ। এই আনন্দৰ সীমা নাই, মানে ই ভাল এটা পৰিৱেশ আৰু ইয়াতে আমি প্ৰৱেশ কৰিলোঁ, চাই ল'লোঁ কেনেকুৱা এটা সুস্থ পৰিৱেশ। মানে ইয়াত আহিলে বিভিন্ন ধৰণৰ চিন্তা টেনশ্যন আটাইবিলাক নাইকিয়া হৈ যায়। বলকচোন আৰু আপোনালোকেও আহিব পাৰে সিটি চেণ্টাৰ মললৈ। এই সিটি চেণ্টাৰ মলত অকল যে বিভিন্ন ধৰণৰ হেৰি আছে এইটো নহয়, বিভিন্ন ধৰণৰ কিছুমান সৰু কণ ল'ৰা ছোৱালীয়ে খেলিব পৰা ধৰণৰ কিছুমান গেমিং ব্যৱস্থা আছে আৰু এটা সুন্দৰ সুস্থ পৰিৱেশ। এই দেখিছোঁ নহয় পৰিৱেশটো, একদম ওপৰৰ টপ ফ্ল'ৰৰ পৰা মই তুলি লৈ এই প্ৰত্যেকেই ব্যস্ত। এইফালে কোনোবাই নতুনকৈ আহিছে, কোনোবাই নতুনকৈ গৈছে। বিভিন্ন ধৰণে এটা মানে অবৰ্ণনীয়, বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ। ল'ৰাটো উঠিছে এই ট্ৰেইনত, যাত্ৰা কৰিব, অলপ ভয় খাই আছে, মায়েকে সান্তনা দিছে। এই চাওঁ, এতিয়া ধৰিছে লগৰীয়াৰ লগত ধৰি পেলাই এতিয়া যাব, ষ্টাৰ্ট দিছে। চ' ই ভয় খাই, অলপ ভয় কৰাৰ কাৰণে এই আংকলজনৰ ওচৰলৈ আহি যাব কৈ আছে। তাক বহুৱাই লৈছোঁ। এতিয়া সি উঠি লৈ এতিয়া আমাক বিদায় দিব গ'ল তাৰ গাড়ী, আৰু এনেদৰে গৈ আছে। এই টাটা দিছে, বাই বেষ্ট অফ লাক বাবু, গৈ আছে। এতিয়া যাত্ৰা পথত সি অলপমান ভয় কৰিছে, কাৰণ তাৰ প্ৰথম এই ৰেল যাত্ৰা। আৰু এনেদৰেই প্ৰেক্টিছ হৈ এদিন হয়তো সি নিজে যাত্ৰা আৰম্ভ কৰিব পাৰিব, য'লৈকে নাযায় কিয়। গতিকে যিমান দিনো আমি আগুৱাই দিব লাগে। বাই টাটা বাবু, ভালকৈ টেক কেয়াৰ হৈ চলিবা। আগুৱাই আগৰ ফালে চোৱা, গাড়ী গৈ থাকা, গুড বাই টাটা। এই মই জুম কৰি দেখাই দিছোঁ। সি অলপ ডাউট কৰি আছে, অলপ ভয় কৰি আছে। টেনশ্যন নল'বা, আছোঁ মই ইয়াৰ পৰা, মই ফটো কৰি আছোঁ। এনেদৰে সি গৈ আছে। এতিয়া মই এইবাৰ এইটো বেক চাইডলৈ আহিছোঁ। জুম কৰি আকৌ এবাৰ দেখাই দিছোঁ কিমান দূৰ পালে। এই দূৰ পাই গ'ল দূৰ। মই এইটো ৰাইট হেণ্ড চাইডলৈ আহিলোঁ। ৰাইট হেণ্ড চাইডত আহি মই ইয়াতে অলপ মানে কি কৰিছোঁ, আড্ডা দিছোঁ। এই মানুহজনে ভাবিছে কি কৰি আছে। মই দেখুৱাই আছোঁ বাতাবৰণটো, সুন্দৰ আৰু সুস্থ বাতাবৰণ এটা বঢ়িয়া। এইবাৰ আমি আহি এটা বিপণীত সোমাইছোঁ। এই বিপণীত বিভিন্ন ধৰণৰ টয়, পুতলা
আৰু কিছুমান আছে সৰু সৰু বেগ, কিছুমান সৰু বাচ্চাৰ বিভিন্ন ধৰণৰ বস্তু আছে। মই দেখুৱাইছোঁ এফালৰ পৰা। মই অলপমান হেৰি কৰি দেখুৱাইছোঁ, কাট কৰি দেখুৱাইছোঁ, কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব পাৰে। এনেদৰে তাৰমানে আমি এই বাহিৰ চৰাত এই বাচ্চা কণ বাচ্চাবিলাকে খেলি আছে, খেল ধেমালি কৰা। আৰু মোৰ বাচ্চাটো এইখন বাইক লৈছে। এইবাৰ দ্বিতীয়টো যাত্ৰা আৰম্ভ কৰিছে বাইকেৰে। গৈ আছে, ডাউট নাই, ভয় নকৰিবা, মই আছোঁ, কাষতে আছোঁ, এখন টেনশ্যন নল'বা। বঢ়িয়া, এনেদৰে তুমি পাৰিবা। বি কেয়াৰফুল এণ্ড গড ব্লেছ ইউ। নাই, ৰাইট চাইড নহয়, লেফ্ট চাইড ঘূৰা। ৰাইট, গুড। পাৰিছা তুমি, বেষ্ট অফ লাক, ভেৰি গুড বয়, গুড, এনেকৈ পাৰিবা। এই সোনকাল এক্সিডেণ্ট নকৰিবা আকৌ। এইখিনি কৰিলে বেয়া হ'ব নহয়। যাই আছা, বঢ়িয়া। অলপমান চাব লাগে নহয়, আগ পিছ পুলিচৰ গাড়ী এখন, পুলিচৰ মানে এইজনে কোনটো খালে আৰু চৰি, থেংক ইউ, অ'কে, নাই প্ৰব্লেম নাই। কৈ আছে এইবাৰ এইজন বঢ়িয়াকৈ চলাই আছে দেই, মোৰ ফোনটো বঢ়িয়াকৈ চলাই আছে বাইক। মজা ড্ৰাইভিং দেই, মজা বঢ়িয়া। গৈ আছে, যাত্ৰা শেষ হ'বহি আৰু যাত্ৰা শেষ হ'ব। চিটি চেণ্ট্ৰেল মল গুৱাহাটীত, গতিকে মানুহে ঘোৱা খুব এটা ভাল লগা পৰিৱেশ, বহুত ভাল লগা পৰিৱেশ, মানে একদম ইণ্টাৰেষ্টিং পৰিৱেশ। আহিছোঁ আজি ছামাৰ ভেকেশ্যন থকা বুলি, গতিকে ভিডিঅ'টো প্ৰত্যেকে শেষলৈকে চাব। বহুত ভাল ভিডিঅ' হ'বলৈ গৈ আছে। গতিকে মোৰ ফেমিলিৰ লগত, মোৰ ফেমিলি, মোৰ ল'ৰা সমূহে আহি আমি চিটি চেণ্টাৰ মলত আমি অলপ আজি এই সোমবাৰীয়া দিনটো উপভোগ কৰিছোঁ। ঠিক আছে। এই গেমিং মলত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ গেমিং, ৱাহ মজা, বঢ়িয়া গেমিং, ভাল গেমিং এই দেখুৱাই আছোঁ মই এফালৰ পৰা। বঢ়িয়া সুন্দৰ পৰিৱেশ, মানে ক'বলৈ ভাষা নাই, মানে ইমান ধৰণৰ খেল আছে। জীৱনত হয়তো আমি এনেকুৱা খেল দেখাও নাই, কোনোদিনা হেৰিও কৰা নাই। কিছুমান আমি অনলাইন গেম দেখা পাইছোঁ, ঠিক এনেকুৱা ইয়াত তাৰমানে বহি ল'ব লাগে। এইজনে দেখি আছে, বহি আছে, নিজে খুন্দা হ'ব সি বেচেৰা গম পোৱা নাই, বাইকটো লৰাই আছে, যাই পেলাই একদম মস্ত পাহাৰ এখন খুন্দা মাৰি পৰি গ'ল। অলপমান ধীৰে চলা, খুন্দা খাবা তুমি। আচ্ছা, ঠিক আছে, গুড, বঢ়িয়া।